নমস্কাৰ, মই নটা ভেলকলৈ আপোনালোকৰ স্বাগতম জনাইছোঁ। ৰাতিপুৱা চাহকাপ হাতত লৈছোঁহে। অলপ পাছতে আমাৰ নামঘৰ ভাওনা শোভাযাত্ৰাৰ কাৰণে সাজু হ'বলৈ আহিলে। এয়া সাজু হৈ পিনে গৈছে। এয়া আমাৰ শোভাযাত্ৰালৈ দেৰি হৈছে, দৌৰ মাৰিছে। আগত আছে শংকৰে বৰদোৱা স্থানতে মেলিলে পদুৱা পদী এয়া আমি পথাৰে খোজকাঢ়ি গৈ আছোঁ। পথাৰেদি গ'লে অকণমান ওচৰ হয়, ৰাস্তাইদি বহুত দূৰ হয়। শ্বৰ্টকাট লৈ লৈছে বোলে। ভাগৱত শব্দটোৰ ইয়াৰ তাত্ত্বিক যিকেইটা কথা আছে আমি তেনেই চমুকৈ আপোনাৰ সকললৈ অকণমান আগবঢ়োৱাৰ প্ৰয়াস কৰিম। আমি অতি অধম, আমি মহামূৰ্খমতী, আমি আপোনাৰ সকলক বহু কিছু কথা কেতিয়াও ক'ব নোৱাৰোঁ, কিন্তু যি অকণ
আমি এতিয়া পথাৰৰ ৰাস্তাত বহি আছোঁ। এয়া কইনা আমাৰ কইনা বিয়া বেছি দিন নাই। এয়া আমাৰ টিকলি নাচনী তাৰ বিপৰীত পিঠিত নাম ঠিকনা আৰু শ্ৰেণী সম্পূৰ্ণ শুদ্ধভাৱে লিখি দিব লাগিব। আৰু আমি ইতিমধ্যে খুব কম সময়ৰ ভিতৰত এই অনুষ্ঠানটো যি লাগে কোনো প্ৰতিযোগী স্কাল পৰি গৈছে আমাৰ ইয়াৰ পৰা লৈ যাব পাৰিব। এপাক স্কাল আৰু ইয়াৰ সমান্তৰালভাৱে আমি উদযাপন সমিতিয়ে সাজু কৰি ৰখা চাকিবিলাকক আমি সমূহীয়াভাৱে সকলো ৰাইজকে ৰং বিপদন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি উদযাপন সমিতিৰ তৰফৰ পৰা স্বয়ং বৈকুণ্ঠৰ পতি লক্ষ্মী নাৰায়ণ পালো দৰ্শন। উভয়ে চৰণত জনাও কণিকা।
দেৱৰ্ষি লক্ষী হম মই তোমাৰ কথাকে আছো চিন্তা কৰি নারায়ণ নারায়ণ প্রভু আমার কথাই চিন্তা কৰি আছিল তেন্তে কওকচোন প্ৰভু কিয় বাৰু মনত পেলালে এই নাৰদ দেৱৰ্ষি জগতৰ সকলো জীৱই মত্তকৈ আপোন অচৈশ্য পাহৰি ধৰ্ম বহি এৰুৱা হৈছে কিতাপ শিক্ষা নিতম কৰিব লাগিছে অধমৰ বিচনা হয় প্ৰভু মানৱ সমাজে পাহৰিছে ধৰ্মৰ মহিমা দিনক দিনে অধৰ্মত হৈছে নিয়োজিত কেৱল মানৱে নহয় দেৱৰ্ষি অমৰত্ব লাভ কৰিও দেৱ সমাজে দেৱত্ব পাহৰি নিতম কৰিব লাগিছে অসুৰ নারায়ণ নারায়ণ প্ৰভু স্বৰ্গৰ দেৱতাসকলেও বিশ্বৰ মহিষীক হত্যা কৰি অসুৰীক স্বভাৱন দিলে পৰিচয় উদাৰাই দেৱৰ্ষিৰ কথা কি বা হেতু বিশ্বৰূপক হত্যা কৰিলে দেৱতা সমাজে শুনা প্ৰিয়ে দেৱগুৰুৰ বৃহস্পতি উপদৃষ্টি